আৰু মোৰ লগত গৈ আছে এতিয়া সঞ্জীৱ ছাৰ। আৰু ইফালে ই নিজৰ স্কুটিখন বঢ়িয়াকৈ ধুই আছে পুৰা চাফ টাফ লগাই। আৰু ইফালে মোৰ বাইকখন পুৰা খাৰা কৰি থৈ দিছোঁ। মোৰ বাইকখনৰ মানে অলপমান লেতেৰা হৈছে, তাক দেখা পাই মোৰ মানে বাইক ধৌ ধৌ লাগি গৈছে। সেইদিনা ধুই দিম এতিয়া পুৰা লেতেৰা হৈ গৈছে জহা টকা। আৰু ইফালে বাইকখন ধুই আছোঁ। আৰু ইফালে মই বাঁহ কাটিব ওলাইছোঁ পিঠা চুঙাৰ কাৰণে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ আমি এতিয়া গৈ আছোঁ এটা বস্তু চাবলৈ, আৰু আপোনালোকৰ পৰা ভিডিঅ'টো লাষ্টলৈ চাই দিয়ক। কি চাবলৈ গৈ আছোঁ পুৰা ভিডিঅ'টোৰ লাষ্টত দেখাম। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ লগত গৈ আছে এতিয়া আমাৰ ছাৰ সঞ্জীৱ ছাৰ। ছাৰ হয়, আমাৰ নতুন এটা ভিডিঅ'ৰ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইও ভিডিঅ'কেইটা বনাই থাকে, আপোনালোকে চাব। হয়, আমি যাই আছোঁ আপোনালোকক বেলেগ ধৰণৰ বস্তু এটা দেখাম, খালি ভিডিঅ'টো চাই থাকক শেষলৈ। ব'লক গাইজ পিছে ভিডিঅ'টো চাই দিয়ক। আৰু গাইজ এইবিলাক চাওঁ, এয়া মাথাউৰিৰ ওপৰত আছোঁ আমি। এই মাথাউৰি ৰাস্তাবিলাক ইমান ধুনীয়া কৰিছে চাওকচোন। আৰু গাইজ ফাইনেলি আহি পালোঁ, আৰু আপোনালোকক বস্তুটো দেখাই আছোঁ কি বস্তু। আগতে গাড়ীখন চলাই লওঁ এবাৰ। আৰু গাইজ বাছখন, আৰু এইখনে হ'ল বাছখন, বহুত ধুনীয়া বনাইছে ৰঙা মাটিত। আৰু আপোনালোকে আহিব, কালি হ'ল উৰুকা, পুৰা ধুনীয়া লাগিব আহি পেলাই। আহিব আপোনালোকৰ, ময়ো আহিম ইয়াতে। আৰু গাইজ কালিৰ পৰা নতুন নতুন ভিডিঅ' পাই থাকিব। আৰু এইটো যদি ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।